নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ বাৰু। বহুত দিন ভিডিঅ' দিব পৰা নাই, তাঁতখনত অকণমান বিজি হৈছোঁ। এই চাদৰ মেখেলাখিনি কাটি শেষ হ'লে মই গামোচা লগাম বুলি ভাবিছোঁ, সেইকাৰণে অকণমান ভিডিঅ' দিয়া দেৰি হৈ গৈছে। কালি তাকে কাপোৰ দুযোৰ কাটিলোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। কাপোৰকেইযোৰ মোৰ এইযোৰ হ'ল এনেকৈ বৈছোঁ, ফুলটো এনেকুৱাকৈ দিছোঁ, এইটো আঁচলটো দেখুৱাই দিছোঁ আৰু মাজৰ বুটাবিলাক এনেকৈ দিছোঁ। ওচৰত দেখুৱাই দিছোঁ অলপ বুটাটো। আৰু ইয়াত পাৰিকেইটাত মই ৰং মিলাই দিয়া নাই, একেটা কালাৰতে কৰি দিছোঁ। এইকেইটা হ'ল পাৰি। কাপোৰযোৰ চিলাই মেলি ল'লে ভাল লাগিব। আৰু এইটো হ'ল ব্লাউজৰ পিচ। ব্লাউজৰ পিছত হাতটোত দিবৰ কাৰণে এনেকৈ পাৰিবোৰ অকণমান হেভি টাইপত কৰি দিছোঁ। ছোৱালীৰ কাৰণে এযোৰ লগাইছোঁ, এনেকৈ ছোৱালী মানুহ নহয়, অকণমান হেভিকৈ কৰি দিছোঁ ব্লাউজটো। এতিয়াতো নিপিন্ধে, পিছত লাগিব নহয় মেখেলা চাদৰ। মাকে বৈ মেলি ৰেডি কৰি থৈছোঁ। আৰু এইযোৰ হ'ল মোৰ নিজৰ কাৰণে বৈছোঁ। এইটো আঁচলটো এনেকুৱাকৈ দিছোঁ, বহি পেলাই দেখুৱাইছোঁ, অকণমান দিগদাৰ হৈছে। এইটো আঁচলটো মাল্টি কালাৰত কৰি দিছোঁ। এনেকুৱাকৈ কৰিলে বহুত কষ্ট হয়, মাকুৰবিলাক চাৰিবাৰ সলাব লগা হয়। তথাপিও কৰি লৈছোঁ আৰু কষ্ট কৰি অলপ। এইটো আৰু মাজৰ বুটাবিলাক দেখুৱাই দিছোঁ, ওচৰত দেখুৱাই দিছোঁ, এনেকৈ বুটাবিলাক দিছোঁ। ইয়াত পাৰি দিছোঁ, এনেকৈ পাৰিকেইটা বাৰু মই ৰং মিলাই লৈছোঁ। এনেকৈ দিছোঁ পাৰি। চাদৰত কাষত লগাব পাৰি দিছোঁ। আৰু এইটো হ'ল মোৰ ব্লাউজৰ পিচটো। এইটো হাতত থাকিব। বেছি দিয়া নাই, মই বুটা দোলাইহে দি দিছোঁ। এনেকৈ কৰি দিছোঁ। কাপোৰকেইযোৰ কেনেকুৱা লাগিছে ক'ব দেই। মেখেলাকেইখন দেখুৱাই থকা নাই আৰু একেই ফুল কিনো দেখুৱাম, চাদৰকেইখনকে দেখুৱাই দিছোঁ। এতিয়া মই তাঁতখন বম আৰু অলপ পিছত যেনে তেনে শেষ কৰোঁ বুলি ভাবিছোঁ। গামোচা লগাবলৈ আছে। আৰু এটা বস্তু মই আপোনালোকক দেখুৱাইছোঁ দেই, চাব। এইখন গামোচা মই গাভৰু দিনতে বৈছিলোঁ। বিয়া হৈ আহি মই মানুহজনক দিছিলোঁ প্ৰথম দিনা। কেনেকুৱা লাগিছে গামোচাখন ক'ব। গামোচাখন তেওঁ নলয়, নষ্ট হৈ যাব এনেই বুলি ফ্ৰেমতে বন্ধাই থওঁ বুলি ক'লে। সেইকাৰণে মই ভাবিলোঁ কথাটো নোহোৱাও নহয়। এতিয়া চিন এটা থাকি গ'ল আৰু মই এখন গামোচা দিছিলোঁ বুলি। আমাৰ নাতি পুতি চবেই চাব পাৰিব আৰু এখন গামোচাৰ পিছত এনেকৈ বনাই থৈ দিলোঁ। মই বন্ধা নাই বাৰু, তেওঁৱে বন্ধালে। বজাৰত গৈ বন্ধাই লৈ আহিলে। এতিয়া থাকি গ'ল আৰু। তেতিয়াতো মেচিন নাছিলে, মই হাতেৰে বৈছিলোঁ। এইটো 330 কাঠি আছে, ফুলটো কাষৰীয়া সৈতে হাতেৰে বাচিছিলোঁ। এতিয়া ভাবিলেতো কিবাই লাগে, এতিয়াতো নোৱাৰিম আৰু হাতেৰে বাচিবলৈ। চকুৰ প্ৰব্লেম হ'ল অলপ। এইখন দেখুৱাই দিছোঁ আপোনালোকক। বিয়া হৈ আহি প্ৰথমে গামোচা দিয়া মানুহজনৰ স্মৃতিটো থৈ দিছোঁ।
আপোনালোকৰ আছে নাই এনেকুৱা স্মৃতি ক'ব কাৰ কাৰ আছে। এইযোৰ মই নতুনকৈ বৈ আছোঁ। ইয়াত কালাৰটো বেলেগকৈ দিছোঁ। বানীত দিছোঁ পেৰট কালাৰ, এনেকুৱা কালাৰ হৈ গৈছে এতিয়া এইটো, এনেকুৱা কালাৰ হৈ গৈছে। লগত ফুলখিনি দিছোঁ ৰেড কালাৰ, মাজত অলপ অলপ য়েল্ল' ভৰাই দিছোঁ। বেছি দিয়া নাই, বহুত কষ্ট হয় ৰং মিলাই থাকিলে। টাইমো নাইকিয়া হৈছে, এতিয়া বিহু পাইছেহি, গামোচা বব লাগে। খৰখেদা কৰিছোঁ অলপ এই কাপোৰ যদি কাটো বুলি। এতিয়া এখন চাদৰ হয়, চাদৰখনৰ আঁচলটো ফুলটো শেষ কৰিলোঁ। মই কালিয়ে বাচিলোঁ বাৰু এইখিনি। আজি মই বুটা বোলাই যাম আৰু মাজত বুটাখিনি ৰেড আৰু য়েল্ল' দি যাম। আঁচলটোত ৰুলেক্স মাৰি দিছোঁ অলপ অলপ। আপোনালোকে কেমেৰাটো দেখা নাই, কাটিলেহে গম পোৱা যায়। এতিয়া কেমেৰাত ধৰিব পৰা নাই ৰুলেক্সখিনি। এনেকৈ বৈছোঁ। আপোনালোকে উল্টা চাইডেহে দেখিছে এতিয়া ফুলটো, সিধা চাইডে দেখুৱাবলৈ অলপ দিগদাৰ হয়। কাটিলে দেখুৱাই দিম বাৰু একবাৰ। এনেকেই মই বাচি আছোঁ। আজিলৈ ভিডিঅ'টো ইমানে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটোত, ছাবস্ক্ৰাইব এটা কৰি যাব যদি ভিডিঅ'টো ভাল লাগে।